আজি আপোনালোকলৈ এটা খুব সৰু প্ৰশ্ন। আপোনালোকে দিনটোত মোবাইল ফোনটো বাৰু কিমান বাৰ ইউজ কৰে? 50 বাৰ, 100 বাৰ, 1000 বাৰ নে তাতকৈ বেছি? আৰু ইমান যে দিনটোত আমি এই মোবাইল ফোনটো ইউজ কৰি থাকোঁ, আপোনালোকৰ কিমানে বাৰু মোবাইল ফোনটো চাফা কৰে? মাহটোত বা সপ্তাহটোত মোবাইল ফোনটো চাফা কৰেনে বাৰু কেতিয়াবা? নমস্কাৰ, মই ডক্টৰ কংকনা গোস্বামী, এগৰাকী সহকাৰী অধ্যাপিকা আৰু অনুজীৱ বিশেষজ্ঞ। আজি আপোনালোকৰ ওচৰলৈ এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। আচলতে কি জানেনে, আজিকালি আমি একদম শুই উঠাৰ মুহূৰ্তৰ পৰাই ফোনটো আমাক হাতত লাগে আৰু তাৰপিছত আমি যিয়ে কাম কৰোঁ, লাগিলে য'তেই বিজি নাথাকোঁ কিয়, যেতিয়াই সময় পাওঁ আমি ফোনটো এখন্তেক চাওঁ, নহয় জানো বাৰু? কেতিয়াবা ভাবকচোন, আমি কামলৈ ওলাই গৈছোঁ বা দোকান পোহাৰ ক'ৰবালৈ ওলাই গৈছোঁ আৰু ফোনটো আমাৰ ঘৰত এৰি থৈ গ'লোঁ। ফোনটো যেতিয়ালৈকে আহি হাতত নপৰেহি কেনেকুৱা বেয়া লাগি থাকে, নহয়নে বাৰু? কিবা যেন খালী খালী লাগি থাকে। মানে মই ক'ব বিচাৰিছোঁ যে ফোনটো আজিকালি আমাৰ জীৱনৰ ইমান দৰকাৰী এটা পাৰ্ট হৈ পৰিছে যে আমি এনি টাইম ফোনটো চুই থাকোঁ বা টিপি থাকোঁ বা কাৰোবাৰ লগত ফোনত কথা পাতি থাকোঁ। কিন্তু আপোনালোকে জানেনে বাৰু যে আমাৰ এই ফোনৰ স্ক্ৰীণখন বহুতবোৰ অনুজীৱ থকা এটা জেগা আচলতে। এই যে আমি মুখত লগাই ফোনটো কথা পাতি আছোঁ, আমাৰ গালত, আমাৰ স্কিনত বহুত মাইক্ৰ'বছ থাকে। সেই মাইক্ৰ'বছবিলাক সেই ফোনৰ স্ক্ৰীণলৈ যাব পাৰে। আকৌ ধৰক আজি আমাৰ গা বেয়া, জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ কিবা এটা হৈ আছে, তেতিয়াও যে আমি ফোনত কথা পাতি আছোঁ, তেতিয়াও কি হ'ব পাৰে, আমাৰ উশাহ নিশাহৰ পৰা বা আমাৰ মুখৰ পৰা অনুজীৱবোৰ ফোনৰ স্ক্ৰীণলৈ যাব পাৰে। আকৌ আমি ধৰক এই হাতখনে কিবা কিবি কাম কৰি আছোঁ, হাতততো নৰ্মেল মাইক্ৰ'বছ থাকিবই পাৰে স্কিনত, তাৰ বাহিৰেও আমি যিকোনো বস্তু চুই পেলাই আমি কিবা কিবি কাম কৰি আছোঁ, তো সেই বেলেগ জেগাৰ পৰাও আমাৰ হাতলৈ বহুত অনুজীৱ আহিব পাৰে। আৰু এই হাতখনেৰে যেতিয়া আমি ফোনটো চুই থাকোঁ, তেতিয়া আমাৰ হাতৰ পৰা আকৌ ফোনলৈ অনুজীৱবিলাক যাব পাৰে। মুঠতে মই ক'ব বিচাৰিছোঁ যে ফোনৰ স্ক্ৰীণখনত বহুত মাইক্ৰ'বছ, বহুত অনুজীৱ সদায় থাকিব পাৰে। আৰু ছাপ'জ আমি ফোনটো চুই আছোঁ আৰু তাৰপিছতে আমি খাব হ'ল, যিকোনো বস্তু খাবৰ কাৰণে আমি গুচি গ'লোঁ, তেতিয়াহ'লে সেই ফোনত আমি চুই থকাৰ কাৰণে অনুজীৱবোৰ আমাৰ হাতলৈও আহিব পাৰে আকৌ আমি যেতিয়া খাবলৈ যাওঁ, তেতিয়াহ'লে সেই অনুজীৱখিনি আমাৰ খোৱা বস্তুৰ লগত পেটলৈ যাব। সেইকাৰণে কি হয়, সদায় ফোনটো চুই থকাৰ পিছত যদি আমি খাবলৈ যাওঁ, আমাৰ হাতখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে। কিন্তু হাতখন যিমানেই পৰিষ্কাৰ নকৰোঁ কেলৈ, আকৌ ফোনটো চুই দিয়াৰ লগে লগে ফোনত যদি অনুজীৱ লাগি আছে আকৌ আমাৰ হাতলৈ আহিব। গতিকে কি হয়, আমি সপ্তাহত আমাৰ ফোনটো 75% ইথানল বা চেনিটাইজাৰ দি পেলাই চাফা কৰিব লাগে। তেতিয়া আমাৰ ফোনটো চাফা হৈ থাকিল আৰু আমি বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ আগত যদি ফোনটো চুই আছোঁ, হাতখন প্ৰপাৰলি আমি হেণ্ড ৱাছ কৰি পেলাই খাদ্য গ্ৰহণ কৰিব লাগে। গতিকে চাওকচোন বাৰু, এনি টাইম আমি ফোনটো চুই থাকোঁ, আমি ফোনটো ব্যৱহাৰ কৰি থাকোঁ, কিন্তু ফোনটোৰ কেয়াৰ আমি নলওঁ, নহয় জানো বাৰু? গতিকে আপোনালোকেও আজিৰ পৰা ফোনটো সপ্তাহত পৰিষ্কাৰ কৰিব, ইথানল দি পেলাই বা চেনিটাইজাৰ ইউজ কৰি পেলাই। আৰু ফোন চুই থকাৰ পিছত খাদ্য গ্ৰহণ কৰিবলৈ যদি যায়, তেতিয়াহ'লে নিশ্চয় আপোনালোকে হাতখন হেণ্ড ৱাছ কৰি যাব। গতিকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবচোন নেক্সট কি কথা জানিব মন আছে, ছায়েন্স ৰিলেটেড বা অনুজীৱ ৰিলেটেড। মই আপোনালোকৰ ওচৰলৈ সেই টপিকটো লৈ আহিম। নমস্কাৰ।